হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ চিকেন কাৰী, তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। এয়া মই চিকেন কাৰীৰ কাৰণে 3টা আলু লৈছোঁ, এয়া সৰু সৰুকৈ কাটি লৈছোঁ, আৰু 2টা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু লৈছোঁ আদা আৰু নহৰু বটা অলপ, আৰু লৈছোঁ জালুকৰ গুড়ি অলপ, আৰু তেজপাত লৈছোঁ দুখিলা। এয়া হৈছে ৰঙা জলকীয়া, মই পটাত পিচি লৈছোঁ, আৰু লৈছোঁ মছলা হিচাপে লৈছোঁ জলকীয়া গুড়ি 1 চামুচ লৈছোঁ, আৰু মিট মছলা লৈছোঁ 1/2 চামুচ, এয়া জিৰা গুড়ি লৈছোঁ 1 চামুচ, আৰু চিকেন লৈছোঁ মই 1/2 কেজি। এতিয়া মই আলুখিনি ফ্ৰাই বনাই ল'ম। গেছটো অন কৰি কেৰাহী এখন পাতি লৈছোঁ, আৰু তাত অলপ মিঠাতেল দিছোঁ, আৰু তেলখিনি গৰম হোৱাত এয়া মই আলুখিনি দি দিছোঁ। আলুখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই বনাই ল'ম। এয়া আলুখিনি মই দি দিলোঁ, আৰু আলুখিনি সিজিবৰ বাবে অকণমান নিমখ দিছোঁ যাতে আলুখিনি অকণমান সিজে। এনেকৈ অলপ সময় মই ভাজি ল'ম। এয়া চাওকচোন, মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গৈছে, আৰু এইখিনি এতিয়া মই কাঢ়ি ল'ম। এয়া তেলখিনি টুকি পেলাই মই ভালদৰে কাঢ়ি থ'ম। আৰু মই সেই একেখন কেৰাহীতে বনাম, চিকেন কাৰীটোত বনাম। মই তেল আলুখিনি ভাজোঁতেনি সৰহকৈ দি লৈছিলোঁ, আৰু সেইখিনি তেলতে মই চিকেন কাৰী বনাম। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিম। এয়া কাটি ৰখা পিঁয়াজখিনি মই দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান সময় ভাজিম। আৰু যি তেজপাত দুখিলা ৰাখিছিলোঁ সেয়াও দি দিলোঁ। এয়া এতিয়া মই অকণমান লৰাই ল'ম, আৰু পিচি ৰখা আদা আৰু নহৰুখিনিও মই দি দিম, আৰু জালুকৰ গুড়িখিনিও মই দি দিছোঁ। আৰু এতিয়া আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে মই অলপ সময় ভাজি ল'ম। এয়া চাওকচোন, মই অলপ সময় ভাজি লৈছোঁ যাতে নহৰু কেঁচা গোন্ধটো নাইকিয়া হয়। আৰু এতিয়া মই যিখিনি চিকেন আছিলে সেই চিকেনখিনি দি দিম। এয়া চিকেনখিনি দি দিলোঁ, আৰু এতিয়া তেলখিনিৰ লগত ভালদৰে চিকেনখিনি যাতে মিহলি হৈ যায় ভালদৰে লৰাই ল'ম, যাতে তেলখিনি চিকেনৰ মাজত সোমাই যায়। এয়া চাওকচোন, মই ভালদৰে লৰাই লৈছোঁ। আৰু এটা কথা, আপোনালোকে চিকেনখিনি মেৰিনেট কৰি ল'ব পাৰে, কিন্তু মই লোৱা নাই, মই চিম্পুলকৈ বনাইছোঁ। আৰু এতিয়া মই ইয়াত দিম 1/2 চামুচ হালধি গুড়ি, আৰু যিখিনি ৰঙা জলকীয়া মই পিচি ৰাখিছিলোঁ সেইখিনিও ইয়াত দি দিম। এয়া ৰঙা জলকীয়া মই দি দিম। আৰু এতিয়া ভালদৰে লৰাই ল'ম। আৰু এতিয়া মই যিখিনি মছলা ৰেডি কৰি থৈছিলোঁ সেই মছলাখিনিও ইয়াত দি দিম। আৰু এতিয়া চিকেনখিনিৰ লগত যাতে মছলাখিনি ভালদৰে লাগি ধৰে মই ভালদৰে লৰাই ল'ম, আৰু অলপ সময় ভাজি ল'ম।
আৰু দিম সোৱাদ অনুসৰি নিমখ দিম। অলপ সময় ভালদৰে লৰাই মই অলপ টাইমৰ কাৰণে সিজিবলৈ ৰাখি দিম। আৰু এয়া চাওকচোন মই ঢাকনা লগাই দিছিলোঁ। এয়া চাওক চিকেনখিনি অলপ সিজি গৈছে। এয়া চাওক এয়া তেলখিনিও ধুনীয়াকৈ ওলাই গৈছে চাওকচোন। আৰু এতিয়া মই যিখিনি আলু ফ্ৰাই কৰি থৈছিলোঁ সেই আলুখিনিও ইয়াত দি দিম। কাৰণ আলুখিনি অলপ দেৰি কৰি দিছোঁ কাৰণ মই ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া ভালদৰে আলুখিনিৰ লগত মছলাখিনিও যাতে মিহলি হৈ যায় মই ভালদৰে লৰাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। এয়া চাওকচোন মই অলপ সময়ৰ কাৰণে ভাজি ল'লোঁ। আৰু এতিয়া মই গৰম কৰি থোৱা পানী দি দিম। এয়া চাওক গৰম কৰি ৰাখিছিলোঁ পানী আৰু দি দিছোঁ পানীখিনি। আৰু মই এতিয়া 15-20 মিনিটৰ কাৰণে উতলিবলৈ ৰাখি দিম। এয়া চাওক মোৰ চিকেন কাৰী উতলিবলৈ আৰম্ভ কৰিছে। আৰু এয়া চাওক ৰেডি হৈ গ'ল মোৰ চিকেন কাৰী। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই আছিলে। বাই বাই।